Hello friends, welcome back to my another videos. আজি কথা পাতিব গৈ আছো বাইকৰ কোনটো কি পাৰ্টস কিমান হাজাৰ কিলোমিটাৰ চেঞ্জ কৰিব লাগে সেই গুটেখিনি কথা মই আজি আপোনালোকক ক'বলৈ ওলাইছো এই ভিডিওটোৰ জৰিয়তে বহুতে কি কৰে মানে এই পাৰ্টস বিলাক কিমান হাজাৰ কিলোমিটাৰ চেঞ্জ কৰিব লাগে বহুতে নাজানে যিসকলে নাজানে এই ভিডিওটো লাষ্টলৈকে চাব আৰু গুটেখিনি কথা জানিবলৈ পাব তো বলক ভিডিওটো ষ্টাৰ্ট কৰো এয়াৰ ফিল্টাৰ ৰিপ্লেচমেণ্ট 15000 কিলোমিটাৰ এয়াৰ ফিল্টাৰ ৰিপ্লেচ কৰিব লাগে আৰু 15000 কিলোমিটাৰ ৰিপ্লেচ কৰিব লাগে কিন্তু তাৰ মাজত মানে কি কৰিব লাগে এয়াৰ ফিল্টাৰটো ক্লিন কৰাব লাগে কিছুমান দোকানত আপোনালোকে গৈ পেলাই ক'ব পাৰে যে এয়াৰ ফিল্টাৰ ক্লিন কৰিব লাগে তে হাৱা মাৰি ক্লিন কৰি দিয়া হয় এয়াৰ ফিল্টাৰ তেনেকৈ আপোনালোকে 1000 2000 কিলোমিটাৰ চলাই এয়াৰ ফিল্টাৰটো ক্লিন কৰি থাকিব আৰু 15000 কিলোমিটাৰ এয়াৰ ফিল্টাৰ কমপ্লিট ৰিপ্লেচ কৰি দিব এতিয়া আহি গ'ল আমাৰ অইল ফিল্টাৰ সাধাৰণতে 3000 বা 5000 কিলোমিটাৰ চেঞ্জ কৰিব লাগে আৰু তাৰ বাহিৰে আপোনালোকে যেতিয়া মোবিল চেঞ্জ কৰিব 3000 বা 5000 কিলোমিটাৰ তেতিয়া অইল ফিল্টাৰটো চেঞ্জ কৰি দিব ইঞ্জিন অইল ৰিপ্লেচমেণ্ট মানে মোবিল ৰিপ্লেচমেণ্ট ইয়াত আপোনাৰ 3000 বা 5000 কিলোমিটাৰ মোবিল ৰিপ্লেচমেণ্ট কৰিব লাগে আৰু যিটো মই ফটো দেখুৱাই দিছোঁ মোবিলৰ পাৰিলে সেই মোবিলটো ভৰাব অলপ দাম বেছি হয় কাৰণ এই মোবিলটো আপোনালোকে 3000 বা 5000 কিলোমিটাৰ চলাব পাৰিব আৰামত ব্ৰেক শ্বু ৰিপ্লেচমেণ্ট 12000 কিলোমিটাৰ সাধাৰণতে আপোনালোকে ব্ৰেক শ্বু ৰিপ্লেচ কৰি ল'ব পাৰে কুলেণ্ট ৰিপ্লেচমেণ্ট 15000 কিলোমিটাৰ আৰামত আপোনালোকে কৰি ল'ব আৰু চেঞ্জ পকেট ৰিপ্লেচমেণ্ট 15000 টু 20000 কিলোমিটাৰ চেঞ্জ পকেট ৰিপ্লেচ কৰি ল'ব কাৰণ চেঞ্জ পকেটডাল মেইন হয় গাড়ীখনৰ ক্লাছ প্লেট ৰিপ্লেচমেণ্ট 30000 টু 40000 কিলোমিটাৰ আৰু থ্ৰটেল বডি ক্লিনিং কৰিব 30000 টু 50000 কিলোমিটাৰ আৰু যদি ভিডিওটো ভাল পালে তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ